ওয়েলকাম টু টেস্ট নলেজ মৰমৰ বন্ধু বান্ধৱীসকল আজি তোমালোকৰ কাৰণে আনিছো নতুন এখন ভিডিঅ' তোমালোকৰ জব নটিফিকেশনৰ কথা আমি ডিসকাস কৰো লগতে এডুকেশনৰ ওপৰত আমি ডিসকাস কৰো ইয়াত আমাৰ নেম অফ দা অৰ্গানাইজেশ্যন আমাৰ কি দি আছে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশন অফ আসাম ইয়াৰ পৰা আহিছে টোটাল নাম্বাৰ অফ পোষ্ট তোমালোকৰ কিমান দি আছে টোটাল নাম্বাৰ অফ পোষ্ট দি আছে 8230 টা পোষ্ট দি আছে ইয়াতে দুটা ক্যাটাগৰীত ভাগ কৰিছে তোমালোকে এটা হৈ গভৰ্ণমেন্ট অফ সেকেন্ডাৰী স্কুল ইয়াতে দি আছে 226 টা পোষ্ট দি আছে আৰু এটা হৈ গল প্ৰভিনালাইজড সেকেন্ডাৰী স্কুল ইয়াতে দি আছে তোমালোকৰ 8004 টা দুটা ক্যাটাগৰীত ভাগ কৰিছে যদি হেতা পে স্কুলটো আমি চাও পে স্কুলটো কিমান দি আছে 14000 ৰ পৰা কিমান দি আছে 14000 পৰা 70500 টকা দি আছে ইনক্লুড গ্ৰেড পে 8700 টকা এটা পার্মানেন্ট যিখিনি আছে তোমালোকৰ এলাউন্স যিবিলাক থাকে হাউস ৰেন্ট গুটেখিনি এটা থাকিব হাউস ৰেন্ট যেনেকৈ হাউস ৰেন্ট টিএ দিয়ে যিমানখিনি আছে মেডিকেল এলাউন্স থাকিব আৰু এজ লিমিটেড টু দি আছে ক্যান্ডিডেট শুড নট বি লেস দেন 21 ইয়ার্স মানে 21 বছৰৰ তলত হ'ব নোৱাৰে এন্ড নট মোৰ দেন 38 ইয়াৰ মানে 38 বছৰতকৈ বেছি হ'ব নোৱাৰে একৰ্ডিং টু কিহৰ কাৰণে 1 জানুৱাৰী 2023 মানে 23 জানুৱাৰীৰ 1 তাৰিখৰ পৰা 23 চনৰ লগত হিসাব কৰিলে তাতে তোমাৰ 21 বছৰতকৈ কম নহয় আৰু 38 বছৰতকৈ যাতে বেছি নহয় এটা সব ইয়াতে দিছে ইয়াতে তোমালোকৰ কি আছে গ্ৰেজুৱেট টিচাৰ তোমালোকৰ দি আছে গ্ৰেজুৱেট টিচাৰ তোমাৰ কি হ'ব যে আৰ্টছৰ ওপৰত আছে গ্ৰেজুৱেট টিচাৰ তোমালোকৰ হিন্দী আছে সংস্কৃত আছে বেলেগ নটিফিকেশন যিমান কি আছে মই ডেসক্ৰিপচনত লিংক দি আছে তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা ইয়াতে দিছে ক্যান্ডিডেট ওয়াইজ তোমালোকৰ সাবমিট কৰিব লাগিব এপ্লিকেশন ফিছটো সাবমিট কৰিব লাগিব এটা আৰ্টছৰ টিচাৰ কাৰণে হিন্দী গুটেখিনি ইয়াতে দি আছে এটো ক্যাটাগৰী কি হ'ব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াৰ পিছত দিছে তোমালোকৰ নেশনালিটি তোমালোকৰ হ'ব লাগিব নেশনালিটি তোমালোকৰ হ'ব লাগিব এটা নেশনালিটি তোমালোকৰ দি আছে ইয়াতে হ'ব ইন ইন্ডিয়ান সিটিজেন এন্ড পার্মানেন্ট রেসিডেন্ট অফ আসাম হ'ব লাগিব এলিজিবিলিটি ফৰ ৰিকুৱাৰমেন্ট ইয়াতে এজ ৰিলেক্সেশনটো তোমালোকৰ দি আছে ইয়াতে ক্যাটাগৰী ওয়াইজ ভাগ কৰি দি আছে তোমালোকৰ চোৱা ওবিসি তোমালোকৰ কিমান আছে 3 ইয়াৰ্স ইয়াতে দি আছে এসসি কাৰণে 5 ইয়াৰ্স এসটি কাৰণে দুটাৰ কাৰণে দিছে 5 ইয়াৰ্স পিডব্লিউ ৰ দুই কাৰণে দি আছে তোমালোকৰ 10 ইয়াৰ্স এক্স সাৰ্ভিসমেনৰ কাৰণে দি আছে তোমালোকৰ 2 ইয়াৰ্স এটা লাষ্ট ডেট অফ অব্লিগেশন লাষ্ট ডেট ইমান দি আছে এপ্লিকেশন লাষ্ট ডেট কিমান আছে 15 নৱেম্বৰ তোমালোকে যদি এপ্লাই কৰা নাই এতিয়ালৈকে সোনকালে এপ্লাই কৰি দিবা ইয়াতে এপ্লিকেশন ফিছৰ কথা যদি আমি আলোচনা কৰো এপ্লিকেশন ফিছ তোমালোকৰ দি আছে ক্যাটাগৰী ওয়াইজ দিছে আনৰিজাৰ্ভড দি আছে তোমালোকৰ 500 আনৰিজাৰ্ভড দি আছে 500 আৰু ওবিসি দি আছে 350 আৰু বাকিখিনি সব 350 কৈ দি আছে 350 কৈ দি আছে তোমালোক অফিচিয়েল নটিফিকেশন যিখন আছিল মই তোমালোকক দেখাইছো অফিচিয়েল নটিফিকেশন এখন হ'ল তোমাৰ অফিচিয়েল নটিফিকেশন চোৱা ইয়াতে দি আছে তোমালোকৰ অফিচিয়েল নটিফিকেশন গুটেখিনি দি আছে ডেসক্ৰিপচনৰ লিংক দি আছে তাতে তোমালোকে চাই ল'ব পাৰিবা ইয়াতে টোটাল কিমান পোষ্ট আছে আৰ্টস কমাৰ্চ ইয়াতে চোৱা ইয়াতে দি আছে তোমালোকৰ পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ওপৰত আছে ইয়াতে সায়েন্সৰ ওপৰত আছে হিন্দীৰ ওপৰত আছে তোমালোকৰ সংস্কৃত আছে আৰু ডিফাৰেন্ট গভৰ্ণমেন্ট স্কুল আন্ডাৰ ইয়াতে যিমানখিনি আছে গুটেখিনি দি আছে এইখন হ'ল তোমালোকৰ অফিচিয়েল নটিফিকেশন এটা ক্যাটাগৰী ওয়াইজ তোমালোকৰ ডিটেইলছখিনি দিয়া আছে তোমালোকে নিশ্চয় এপ্লাই কৰিবা ক্ৰাইটেৰিয়াৰ মাজত কৰিলে এপ্লাই কৰি দিবা এবাৰ দুবাৰ কৰিলে তোমালোকে পাই যাবা কিমান ট্ৰাই কৰিবা এইখন অফিচিয়েল নটিফিকেশন ক্যাটাগৰী ওয়াইজ সংস্কৃতি ডিপাৰ্টমেন্ট কি হ'ব পাৰিব ইয়াতে গুটেখিনি তেনেকৈ দি আছে তোমাৰ আৰ্টস কমাৰ্চ সায়েন্স ইয়াতে ক্ৰাইটেৰিয়া সিলেকশন ইয়াতে কেনেকৈ সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব বা তোমালোকৰ ইয়াতে কি মাৰ্ক কোনটো সাবজেক্টৰ ওপৰত কিমান থাকিব জেনাৰেল নলেজ কিমান থাকিব এটা গুটেখিনি দিয়া আছে এইখিনি আছিল অফিচিয়েল নটিফিকেশন তোমালোকে নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ গভৰ্ণমেন্ট নোট আৰু তোমালোকে ইয়াৰ ওপৰত তোমালোকে ক্লাছ 6 ৰ কম্পিউটাৰ সায়েন্স সোশ্যাল সায়েন্স ক্লাছ 10 ৰ আইটি বা ক্লাছ 9 10 ৰ আইটি ক্লাছ 9 10 ৰ তোমালোকৰ ইলেক্টিভ সাবজেক্ট তোমালোকৰ যিখিনি আছে ইমপ্লয়েবিলিটি স্কিল এইখিনি তোমালোকৰ দি আছে ডিসক্ৰিপচনত তাতে তোমালোকৰ ফ্ৰেন্ড বা তোমালোকৰ সৰু ভাই ভণ্টিৰ ওচৰত শ্বেয়াৰ কৰি দি কিনে শিকাই দিব পাৰিবা নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ সম্পূৰ্ণ ভিডিও চোৱাৰ কাৰণে ধন্যবাদ